Hey guys, welcome back to my YouTube channel, Mrs. Vlogs. তো আজিৰ ভিডিঅ'টো কোনো নিজৰ পাৰত মই গা ধুবলৈ নাযাওঁ আৰু আজিৰ ভিডিঅ'টো কোনো জচিলা ভিডিঅ' নহয়। আজিৰ ভিডিঅ'টো শান্তিৰ ভিডিঅ' হ'ব আৰু মই আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈকে যাম বুলি ভাবিছোঁ। তো মোৰ লগৰজন আমাৰ ঘৰলৈ আহিব আৰু সেয়ে মই একেলগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈকে যাম, লগত আপোনালোকো লৈ যাম। তো বলক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈকে যাত্ৰা কৰোঁ। তো এতিয়া আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত আহি পালোঁহি। তো বৰদোৱাত আহি আমি প্ৰথমে দৌল মন্দিৰত প্ৰৱেশ কৰিলোঁ। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ বৰ্ণনাৰ গীত সুন্দৰভাৱে লিপিবদ্ধ কৰা হৈ আছে। তো আজি মানুহৰ সমাগমো ভালেখিনি আছে। তো এতিয়া আপোনালোকে যিটো মন্দিৰ দেখি আছে মন্দিৰটোৰ নাম হ'ল দৌল মন্দিৰ। তো এতিয়া মই ভিতৰত প্ৰৱেশ কৰি আপোনালোকক ভালদৰে ভিডিঅ' কৰি দেখাব নোৱাৰিম, কাৰণ জাতীয় সাজ পৰিধান কৰিলেহে ভিতৰত প্ৰৱেশ কৰিব দিয়ে। তো এতিয়া মই জাতীয় সাজ পৰিধান কৰি অহা নাই, সেইবাবে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিম। তো দৌল মন্দিৰৰ কাষতে আপোনালোকে এটা সুন্দৰ আৰু বৃহৎ আকাৰৰ পুখুৰী দেখিবলৈ পাব। তো মই এই পুখুৰীটোৰ নাম নাজানো বাৰু, যদি আপোনালোকে জানে কমেণ্টত জনাবচোন এই পুখুৰীটোৰ নাম কি। তো দৌল মন্দিৰত প্ৰৱেশ কৰাৰ আগতে আপোনালোকে কেইটামান ধুনীয়া আৰু মৰম লগা শহাপহু দেখিবলৈ পাব। তো এতিয়া দৌল মন্দিৰক বিদায় দিওঁ, এতিয়া যাম বৰদোৱাৰ বটদ্ৰৱা থানলৈ। তো এতিয়া আমি বটদ্ৰৱা থান পালোঁ আহি। তো ইয়াতো দৌল মন্দিৰৰ দৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিজ নাতি পুৰুষোত্তম ঠাকুৰে ৰচনা কৰা গুৰুজনাৰ জন্মস্থানৰ বৰ্ণনাৰ গীত সুন্দৰভাৱে লিপিবদ্ধ কৰা হৈ আছে। তো এইটো আপোনালোকে দেখিবলৈ পাইছে ডাঙৰ পুখুৰী এটা, এই পুখুৰীটোৰ নাম হ'ল হাতী পুখুৰী। ইয়াৰ বিষয়ে আমাৰ এই ককাজনে ক'ব। কওক এতিয়া। গুৰুজনাৰ দিনতে খান্দিছে আৰু তেতিয়াৰ পৰা এই পুখুৰী চলি আছে। ইয়াৰ মহত্ব মানে আৰু ইয়াতে চব কৰিব পাৰি, ইয়াত জল খালেও মান পবিত্ৰ হ'ব পাৰে আৰু ভকতসকলে ইয়াত গা পা ধুৱে, এইখিনিয়ে কথা। মহাজনক সুধিলোঁ এয়া হাতী পুখুৰীৰ বিষয়ে। ইয়াত মানে ভক্তবিলাকৰ ঘৰ আছে আৰু ভক্তবিলাকৰ বাসস্থান আছে, ইয়াত ভক্তবিলাক থাকে আৰু ইয়াতে মানে পুখুৰীটোত ভক্তবিলাকে গা ধুৱে আৰু ইয়াত মাছো এৰি দিয়ে। মাছৰ আপোনালোকে দেখিছে সাংস্কৃতিক মঞ্চ, ইয়াত নৃত্য গীত পৰিৱেশন কৰা হয় আৰু হোলীৰ সময়ত বহুত ডাঙৰ অনুষ্ঠান পতা হয়। ইয়াত আপোনালোকে যিবোৰ ঘৰ দেখিছে এইবোৰ অতিথিশালা হয়। ইয়াত বেলেগৰ পৰা অহা পৰ্যটকবিলাক থাকিব পাৰে, ইয়াত থকাৰো সুব্যৱস্থা আছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ ছবিবোৰ অংকন কৰা হৈ আছে আৰু ইয়াত নামঘোষাবোৰ লিখা হৈ আছে। ভিতৰলৈ সোমাই গ'লে আপোনালোকে কিছুমান কক্ষ দেখিবলৈ পাব, যেনে প্ৰশাসনিক নিয়ন্ত্ৰণ কক্ষ, তেনেদৰে আন আন কক্ষ কিছুমান আপোনালোকে দেখিবলৈ পাব। তো ভিতৰত প্ৰৱেশ কৰি আমি এজোপা গছ দেখিলোঁ, এই গছজোপাৰ নাম হ'ল পাতিসুন্দা গছ। শিলিখা গছ দেখিছে, ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বহি পেলাই পুথিসমূহ লিখিছিল। তো এইটো হ'ল বৰদোৱাৰ মূল কীৰ্তন ঘৰ। তো আজি ইয়াত মানুহৰ সমাগমো ভালেখিনি হৈছে।
তো মই ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিম, কাৰণ ইয়াতো ভিতৰত প্ৰৱেশ কৰিবলৈ হ'লে জাতীয় সাজ পৰিধান কৰিবলগীয়া হয়। তো মই জাতীয় সাজ পৰিধান কৰি অহা নাই, সেইবাবে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিম। তো এতিয়া কীৰ্তন আৰম্ভ হৈছে। এইটো আপোনালোকে দেখিছে গুৰুৰ ব্যৱহৃত পাটনাথ। ইয়াতে এই কুঁৱাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কুঁৱাটোৰ পানী ব্যৱহাৰ কৰিছিল। এতিয়া ভালদৰে দেখা দিব নোৱাৰিম বাৰু, তলা মাৰা হৈ আছে। তো এই বৰদোৱা থানলৈ আহি তোমাৰ আজি কেনেকুৱা লাগিল? বৰদোৱা থানলৈ আহিল, ভাল লাগিল, বহুত ভাল লাগিল। ইয়াৰ লগত আহিছোঁ, আমি ঘূৰিলোঁ বৰদোৱা থানখন, ধুনীয়াকৈ ঘূৰিছোঁ। হাতী পুখুৰী চালোঁ, তাত কিমান বস্তু চাবলগীয়া আছিল চালোঁ। পাটনাথত তলা বন্ধ হৈ আছে, বহুত ঠাইতে তলা বন্ধ হৈ আছে, তাত আমি গেট বন্ধ হৈ আছে, আমি সোমাব নোৱাৰিলোঁ বাৰু। মূল কীৰ্তনঘৰত নাম চলি আছে, পবিত্ৰ শতমাহ চলি আছে, তাৰ বাবে তাত নাম কীৰ্তন চলি আছে। কিন্তু আমি লং পেণ্ট চাৰ্ট এইবিলাক পিন্ধি অহাৰ কাৰণে তাত সোমাব নোৱাৰিলোঁ আৰু। ধুতি পিন্ধি অহা হয় সোমাব পাৰিলোঁ হয়, পাঞ্জাবী পিন্ধি অহা সোমাব পাৰিলোঁ হয়, মাৰ্জিত পোচাক পিন্ধি নাহিলোঁ, তাত সোমাব নোৱাৰিলোঁ। অলপমান বেয়া লাগিছে, বাকী ঠিকে আছে। তো এতিয়া আপোনালোকে এটা সুন্দৰ মনোমোহা আৰু বৃহৎ আকৃতিৰ এটা পুখুৰী দেখিবলৈ পাইছে। এই পুখুৰীটোৰ নাম হ'ল akakhiganga পুখুৰী। এই পুখুৰীটোৰ বহুত ৰহস্য আৰু কাহিনীও আছে। কোনো কয় এই পুখুৰীটো ওপৰৰ পৰা চালে বোলে হেনু আকৃতিৰ দৰে দেখি। akakhiganga পুখুৰীৰ মাছবোৰ চাওক না। তো এই পুখুৰীটোত বহুত মাছো আছে। তো আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ ওলাইছোঁ। তো যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈকে বাই, আকৌ লগ পাম এখন নতুন ঠাইত আন এটা ভিডিঅ'ত।